কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজিৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আৰু এনেধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এমাহৰ ভিতৰত আৰম্ভ হ'ব চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়া। পৰীক্ষাৰ পৰিৱৰ্তে মেধাৰ ভিত্তিত হ'ব পাৰে নিযুক্তি, স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক সকলো দিশতে তৎপৰ হোৱা দেখা গৈছে। কৰোনাৰ এনে সংকটকালৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অহা বছৰ মাৰ্চৰ ভিতৰত 1 লাখ নিবনুৱা কৰ্মসংস্থাপন দিয়াৰ কথা ভিন্ন সময়ত কৈ আহিছে। আনকি প্ৰথমখন কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিছে। আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মেধাক অগ্ৰাধিকাৰ দিয়া হ'ব এই 1 লাখ চাকৰিৰ নামত। অসমত নিতৌ এনেধৰণৰ ঘটনা সংঘটিত হয়। এইবাৰ সান্ধ্য আইন চলি থকাৰ সময়তে শৰাইঘাট দলঙত চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যা কৰি বস্তাত বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহ। বৰ্তমান বিতৰ্কৰ মাজত পৰিছে বাবা ৰামদেৱ। তাতে আকৌ এইবাৰ আন এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত, যি ভিডিঅ' ছ'চিয়েল মিডিয়াত এতিয়া সকলোৰে লগত। ভিডিঅ'টো দেখা অনুসৰি বাবা ৰামদেৱে বুকু ফিন্দাই কৈছে কোনো বাপেকৰো ক্ষমতা নাই বাবা ৰামদেৱক গ্ৰেপ্তাৰ কৰিবলৈ। উল্লেখ্য যে বৰ্তমানে বাবা ৰামদেৱে নিজৰ এলোপেথিক চিকিৎসা সন্দৰ্ভত বিতৰ্কৰ মাজত আছে। IAM বাবাক জানিব দিয়া অনুসৰি প্ৰেৰণ কৰিছিল যে ক্ষমা খোজাৰ বাবে দাবী তুলিছিল, অন্যথা 1000 কোটি টকাৰ মানহানি ভৰিব লাগিব বুলি মন্তব্য কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ, পৰকীয়া প্ৰেম আৰু নৱম শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যাৰ অপচেষ্টা। এতিয়া জালত পৰিছে ভণ্ড লম্পট সমাজসেৱক। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি অৱশেষত প্ৰসূতি মহিলাৰে 13 বছৰীয়া কিশোৰ পুত্ৰক হত্যাৰ নৃশংস চেষ্টা কৰিছিল ভণ্ড সমাজসেৱী হিতস্বৰ পৰা লম্পটটোৱে। লখিমপুৰৰ ধলপুৰ চুতীয়া গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আজি ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই কেবিনেট বৈঠকখনত পেঞ্চন আঁচনিৰ বাবে নতুন নিয়ম কৰিছে আৰু লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কেবিনেট বৈঠকখনত। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। আজি অনুষ্ঠিত হোৱা তৃতীয়খন কেবিনেট বৈঠকত ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত কেতবোৰ সংস্কাৰ সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা প্ৰথম সিদ্ধান্তটো হৈছে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ বাবে পূৰ্বে বিত্ত বিভাগলৈ চিলিং পঠিয়াব লগাৰ ব্যৱস্থা আছিল, কিন্তু এতিয়া সেই নিয়ম প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ সলনি জ্যেষ্ঠ সচিবেই এতিয়াৰ পৰা মুকলি কৰি দিব পাৰিব ধন। কেবিনেট বৈঠকৰ দ্বিতীয় সিদ্ধান্ত হৈছে দীনদয়াল দিব্যাংগ যোজনাৰ ফাইলো সমাজ কল্যাণ বিভাগলৈ পঠিয়াব নালাগে। এতিয়াৰ পৰা মাহৰ 10 তাৰিখে পেঞ্চনৰ টকা পাব হিতাধিকাৰীসকলে নিজৰ বেংকৰ একাউণ্টত। বেংক একাউণ্টত জমা হ'ব হিতাধিকাৰীসকলৰ এই টকা। ৰাজ্য চৰকাৰৰ তৃতীয়খন সিদ্ধান্ত হৈছে বড়োলেণ্ডৰ 4খন জিলাৰ প্ৰশাসনৰ বাবে ৱেলফেয়াৰ অৱ বড়োলেণ্ড নামৰ এটা সুকীয়া বিভাগ গঠন কৰা হয়। পূৰ্বতে বড়োলেণ্ডৰ প্ৰশাসনিক কাম কাজ WPT বিভাগৰ অধীনত আছিল। লগতে অসম ষ্টাফ কলেজৰ আৰ্হিত বড়োলেণ্ড ষ্টাফ কলেজ স্থাপন কৰাৰ সিদ্ধান্তও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ এই কেবিনেট বৈঠকখনত বহুকেইটা পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰীসকলে জিলাভিত্তিক প্ৰতিবেদন মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। পৰৱৰ্তী খবৰটো হৈছে সম্প্ৰীতিৰ এটা নিদৰ্শন। এনেকুৱা নিদৰ্শন খুবেই কম দেখা পোৱা যায়। এইবাৰ দবগাত মুছলমান লোকে নিৰ্মাণ কৰি দিলে হিন্দু মানুহৰ গণেশ মন্দিৰ নিৰ্মাণ কৰাৰ বাবে মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকে আগবঢ়ালে দান বৰঙণি। কেৱল বৰঙণি আগবঢ়োৱাই নহয়, হাতে কামে লাগি সাজি কৰি নিৰ্মাণ কৰি দিয়ে মন্দিৰটো। কৰোনাত আক্ৰান্ত হৈ অসমত প্ৰথমজন বিধায়কৰ মৃত্যু। কোকৰাঝাৰ জিলাৰ 28 নম্বৰ গোহাইগাঁও বিধানসভা সমষ্টিৰ BPFৰ বিধায়ক তথা BPFৰ গোহাইগাঁও জিলা সমিতিৰ সভাপতি মাজেন্দ্ৰ নাৰ্জাৰীৰ আজি পৰলোক প্ৰাপ্তি ঘটে। আজি পুৱা
5:50 গুৱাহাটী GMCHত পৰলোক প্ৰাপ্তি ঘটাই বিধায়কগৰাকীৰ। কোভিডত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী। ইতিমধ্যে কোভিডৰ পৰা মুক্ত লাভ কৰিছিল যদিও যোৱাকালি পুৱা ব্ৰেইন ষ্ট্ৰক হৈ পুনৰ অসুস্থ হয় তেওঁ। বিধায়কগৰাকী 4বাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰিছিল। তেওঁৰ মৃত্যুত গোহাইগাঁও জিলা BPF-এ গম্ভীৰ শোক প্ৰকাশ কৰি দলীয় পতাকা অৰ্ধনিমিত কৰে। অসমত গ্ৰেপ্তাৰ হৈছে বুৱা SI ছাৰ। এই দৃশ্যলৈ আপুনি মন কৰক, ইয়াই হৈছে বুৱা SI ছাৰ। দক্ষিণ চালমাৰা মানকাছাৰ আৰক্ষীৰ জিলা ফকীৰগঞ্জ থানা এলেকাৰ পাইকাৰ পাৰত যোৱা নিশা আৰক্ষীয়ে ৰেল বিভাগৰ এজন বুৱা SI গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। দেশত লকডাউনৰ বাবে বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ। কোভিড সৃষ্ট পৰিস্থিতি আৰু কৰোনা প্ৰতিহত কৰিবলৈ বলবৎ কৰা লকডাউনৰ ফলত দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। বিগত সপ্তাহত দেশত সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে 14.7%লৈ। 2020 চনৰ জুন মাহৰ পাছত নিবনুৱাৰ হাৰ ইয়াই সৰ্বাধিক বৃদ্ধি হৈছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 23 মে'ত দেশৰ চহৰাঞ্চলত নিবনুৱাৰ হাৰ হ'ল 17.4%। ইয়াৰ পূৰ্বৰ সপ্তাহ অৰ্থাৎ 10 পৰা 16 মে' পৰ্যন্ত চহৰাঞ্চলত নিবনুৱাৰ হাৰ আছিল 14.7%। অৰ্থাৎ এটা সপ্তাহৰ ব্যৱধানত চহৰাঞ্চলত নিবনুৱাৰ হাৰ 2.7%লৈ বৃদ্ধি পাইছে। ঠিক একেধৰণে গ্ৰাম্য অঞ্চলত পূৰ্বৰ সপ্তাহৰ তুলনাত শেহতীয়া সপ্তাহটোত নিবনুৱাৰ হাৰ 14.3%ৰ পৰা 13.5%লৈ হ্ৰাস পাইছে। মাহ হিচাপতো এই ছবিখন নিৰাশাজনক। মাৰ্চ মাহত দেশত নিবনুৱাৰ হাৰ আছিল 6.5%। এপ্ৰিল মাহত এই হাৰ 8%লৈ বৃদ্ধি পায়। একেদৰে দ্ৰুতগতিত হ্ৰাস পাইছে কৰ্মসংস্থাপনো। মাৰ্চ মাহত ভাৰতবৰ্ষত কৰ্মসংস্থাপনৰ হাৰ 37.6% হোৱাৰ বিপৰীতে এপ্ৰিল মাহত এই হাৰ 36.8%লৈ হ্ৰাস পাইছে। পৰিধানযোগ্য যে 2020 চনৰ জুন মাহত দেশত নিবনুৱাৰ হাৰ আছিল 8.67%, কিন্তু চলিত বছৰৰ 9 মে'ত এই হাৰ 14.4% আৰু 23 মে'ত 14.7%লৈ বৃদ্ধি পাইছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জিলাসমূহৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে এইবাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে আজিৰ তৃতীয়খন বৈঠকত। আজিৰ অসমৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্য ভূমিকাসমূহ থাকিব এই সকল মন্ত্ৰীসকলৰ নীতিগত সিদ্ধান্ত, প্ৰশাসনিক সংস্কাৰ আৰু অন্যান্য কল্যাণমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণ, কেন্দ্ৰীয় তথা ৰাজ্যিক আঁচনিসমূহৰ পৰ্যালোচনা, নাগৰিকৰ অভিযোগৰ ভিত্তিত ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া। যিসকল মিনিষ্টাৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে, প্ৰতিজন মিনিষ্টাৰক বহুকেইখন জিলা ভাগ কৰি দিয়া হৈছে। আৰু এই জিলাসমূহত তেওঁলোকে কি ব্যৱস্থা কৰিব? কাৰ্য ব্যৱস্থাসমূহ হৈছে মাহত এবাৰকৈ জিলা সদৰসমূহ ভ্ৰমণ কৰিব লাগিব। জৰুৰীকালীন পৰিস্থিতিৰ সময়ত নিৰ্ধাৰিত জিলা ভ্ৰমণ কৰিব লাগিব। দুৰ্যোগৰ সময়ত নগৰ আৰু গ্ৰাম্য অঞ্চলসমূহত বিস্তাৰিত ভ্ৰমণ কৰিব লাগিব। আৰু ভ্ৰমণৰ সময়ত কমেও এটা চক্ৰ বিষয়ৰ কাৰ্যকাল পৰিদৰ্শন কৰিব লাগিব। নিৰ্ধাৰিত জিলাত বিভিন্ন আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰিব লাগিব। জিলাখনৰ বিভিন্ন দিশত পাৰদৰ্শিতাৰ ক্ষেত্ৰত পুৰস্কাৰ প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়াব লাগিব। জিলাসমূহত আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুত কৰিব লাগিব। আৰু এতিয়া আপোনালোকক দেখুৱাইছো কোন মন্ত্ৰী কোনখন জিলা ভাগ কৰি দিয়া হৈছে, কোনজন মন্ত্ৰী কোন জিলাত দায়িত্ব অৰ্পণ কৰা হৈছে। 1 নম্বৰত আহিছে ৰঞ্জিত কুমাৰ দাসক দিয়া হৈছে বৰপেটা, বঙাইগাঁও, ধুবুৰীৰ দায়িত্ব। অতুল বৰাক দিয়া হৈছে ডিব্ৰুগড়, তিনিচুকীয়াৰ দায়িত্ব। আৰু জি ব্ৰহ্মক দিয়া হৈছে বাক্সা, চিৰাঙৰ দায়িত্ব। আৰু চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে দৰং, কামৰূপ মেট্ৰৰ দায়িত্ব। আৰু পৰিমল শুক্লবৈদ্যক দিয়া হৈছে কৰিমগঞ্জ, হাইলাকান্দি, হোজাইৰ দায়িত্ব। আৰু কেশৱ মহন্তক দিয়া হৈছে গোলাঘাট, মৰিগাঁৱৰ দায়িত্ব। আৰু শ্ৰী শিক্ষামন্ত্ৰী ৰণোজ পেগুক দিয়া হৈছে যোৰহাট, শিৱসাগৰৰ দায়িত্ব। আৰু অশোক সিংগালক দিয়া হৈছে কৰিমগঞ্জ আৰু ওদালগুৰি, কাছাৰৰ দায়িত্ব। আৰু একেধৰণে শ্ৰী যোগেন মোহনক দিয়া হৈছে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দায়িত্ব। আৰু সঞ্জয় কিষাণক দিয়া হৈছে ধেমাজি, লখিমপুৰৰ দায়িত্ব। আৰু অজন্তা নেওগক নলবাৰী, গোৱালপাৰা, দক্ষিণ চালমাৰাৰ দায়িত্ব দিয়া হৈছে। আৰু শ্ৰী পীযুষ হাজৰিকাক দিয়া হৈছে নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথৰ দায়িত্ব। আৰু বিমল বৰাক দিয়া হৈছে
মাজুলী, চৰাইদেউ আৰু বজালীৰ দায়িত্ব। আৰু আজি এই কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মন্ত্ৰীসকলক এই সমষ্টিকেইটা আৰু এই জিলাসমূহ ভাগ কৰি দিছে আৰু তেওঁলোকে কি কাম কৰিব সেই কামো